নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? তো বন্ধুসকল, মই আজি আহিছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ডিমল গাঁৱত। চ' ইয়াতে যিটো মানে পুলিচ ৰিজাৰ্ভ আছে, চ' পুলিচ ৰিজাৰ্ভৰ যিখন ফিল্ডখন আছে এইখন মোৰ পিছফালে দেখিবলৈ পাইছে এইখন। তো ইয়াতে ফৰেষ্টৰ ৰানিং হ'ব। চ' ৰানিং ইয়াতে এইখন ফিল্ডতে হ'ব দেখিবলৈ পাইছে। চ' আপোনালোকে ভিডিঅ'টো চাওক, মানে ফিল্ডখন কেনেকুৱা ধৰণৰ হয়। চ' আপোনালোকে এটা আইডিয়া কৰিব পাৰিব। চ' তাৰ পৰা ওচৰত যাবলৈ দিয়া নাই, সেইকাৰণে দূৰৰ পৰা ভিডিঅ'টো কৰিছোঁ। চ' মই মোৰ পিছফালে দেখিবলৈ পাইছে এইখন ফিল্ডখন। চ' অহাকালি ৰানিং আছে। চ' মানে ৰানিংটো কেনেকুৱা হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ত' অহাকালি ভিডিঅ'টো চাব। ত' কেনেধৰণে দৌৰিব লাগে আপোনালোকে অলপ আইডিয়া পাব ভিডিঅ'টো চালে। ত' আজিৰ ভিডিঅ'টো আপোনালোকে চাই থাকক। চ' দৌৰা আৰম্ভ হ'ব, সেইটো যে দেখিবলৈ পাইছে ৰঙা ৰঙা সেইটো। চ' তাৰ পৰা দৌৰা ষ্টাৰ্ট হ'ব। চ' এনেকৈ ইফালেদি আহি চ' পূৰা ৰাউণ্ড মাৰিব লাগিব। এয়া দেখিবলৈ পাইছে। ফিল্ডখন বাৰু ঠিকেই আছে, ইমান এটা ডাঙৰো নহয়। চ' এয়া দেখিবলৈ পাইছে মোটামুটি মিডিয়াম আৰু আপোনালোকে ভালকৈ যদি প্ৰেক্টিছ কৰিছে আৰামছে পাছ কৰিব পাৰিব। এয়া দেখিবলৈ পাইছে ইমান এটা ডাঙৰ নহয়, মানে মিডিয়াম